তো বন্ধুসকল আপোনালোকৰ ইপ'জ ডিভাইচত যদি জিপিআৰএছ ছেটিং কৰা থাকে যিটো আপোনালোকৰ চিম কাৰ্ডৰ দ্বাৰা যিটো নেট চলিব তো ইয়াৰ পৰা আপোনালোকে হটস্পট বা ৱাইফাই কানেকশ্যন কেনেকৈ কৰিব সেইটো আজি আমি দেখুৱাম। তো যাৰ কাৰণে আপোনালোকে ইপ'জ ডিভাইচটো অন কৰি ল'ব প্ৰথমতে। তাৰপাছত আহিব লাগিব, ইয়াত চাওক কমিউনিকেশ্যন ছেটিং বুলি লিখা আছে। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত য়েছ আৰু ন' আহি গৈছে। তো আপোনালোকে এইটো য়েছ কৰি দিব। য়েছ কৰাৰ পাছত চাওক ইয়াত GSM আৰু ৱাইফাই আৰু এডাৰনেট। তো এতিয়া আপোনালোকৰ যিটো GSM আছে সেইটো ৱাইফাই কৰিব, যাৰ কাৰণে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ছেটিংছত আহিব। ছেটিংছত আহি আকৌ ইয়াত ৱাইফাইত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত চাওক ইয়াত আমাৰ যিটো হটস্পট অন আছে ইয়াত নাম আহি গৈছে, কিংছমেন যিটো শ্ব' কৰিছে এইটো আমাৰ হটস্পট। ইয়াত ক্লিক কৰি দিব, এইটো এড কৰি দিব। এড কৰি দিয়াৰ পাছত ইয়াত চাওক একো শ্ব' কৰা নাই, চ' আমি ইয়াত স্কেনত ক্লিক কৰি দিম। স্কেন হৈ আহিছে, ইয়াত চাওক কিংছমেন শ্ব' কৰিছে। আকৌ আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত ইয়াত আমাৰ পাছৱৰ্ডটো বিচাৰিছে, তো এতিয়া আমি পাছৱৰ্ডটো ইয়াত টাইপ কৰি দিম। পাছৱৰ্ডটো টাইপ কৰি দিয়াৰ পাছত অ'কে কৰি দিম। অ'কে কৰি দিয়াৰ পাছত ইয়াত চাওক ডু ইউ ৱান্ট টু ছেভ দ্য নেটৱৰ্ক, ইয়াত য়েছ কৰি দিব। নেটৱৰ্ক অলৰেডি ছেভড, তাৰপাছত অ'কে কৰি দিব। অ'কে কৰাৰ পাছত বেক কৰি আহি যাম। ইয়াত চাওক ৱাইফাই কানেকশ্যন আমাৰ হৈ গৈছে কানেক্টেড। বেক এইটো পাছত ক্ল'জ কৰি দিব। ক্ল'জ কৰি দিয়াৰ পাছত ইয়াত অলপ সময় ৱেইট কৰিব। চাওক ইয়াত নেটৱৰ্ক অহা নাই যদিও আহি যাব অলপ পাছত। ইয়াত W লিখা আহি গৈছে, চাব পাৰিছে আপোনালোকে। ইয়াত চাওক আহি গৈছে, ফুল নেটৱৰ্ক আছে। তো এনেকৈ আপোনালোকে GSMৰ পৰা ৱাইফাইলৈ কানেক্টেড কৰিব পাৰিব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব।